हेलो फ्रेंड्स अपन সকলকে রবিন ইনফরমেশনলৈ স্বাগতম জানাইছো বৰ্তমান সকলৰ বাবে এটা ভাল খবৰ আছে আপুনি যদি চাকৰি কৰিব বিচাৰিছে তেতিয়ালে আপোনাৰ কাৰণে এটা খুব ভাল এটা খবৰ হ'ব বৰ্তমান অসমত বহু কেইটা বিভাগত চাকৰিৰ পদ খালী হৈ আছে আৰু এই হেমৰ বাবে চৰকাৰে আবেদন পত্ৰ বিচাৰিছে এক নম্বৰ অসমত স্বাস্থ্য বিভাগত 568টা পদ খালী হৈ আছে আৰু এটো এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হল 30/6/2020 2 নম্বৰ ডিৰেক্টৰ অৰ মেডিকেল এডুকেশনত 609টা পদ খালী হৈছে আৰু এটো এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হল 15/7/2020 আৰু 3 নম্বৰ হল অসম পুলিচৰ কনস্টেবল পদত 451টা পদ খালী হৈ আছে আৰু এটো আপুনি এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ কাৰণে লাষ্ট ডেট হল 30/6/2020 এটো এপ্লাই কৰাৰ কাৰণে আপোনাৰ অহৰ্তা মাত্ৰ ক্লাস 10 পাস হ'ব লাগে লিংক ডেসক্ৰিপশনত দিয়া হল আপোনালোকে তাতে গৈ এই গটেকেটা পোষ্টতে গটেকেটা বিভাগৰ গটেকেটা পোষ্টতে আপুনি এপ্লাই কৰিব পাৰিব লিংক ডেসক্ৰিপশনত দি দিয়া হৈছে ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু আপুনি এপ্লাই কৰিছে নে নাই এটো কমেন্টত জনাব আৰু আপুনি যদি মোৰ চেনেল নতুনকৈ আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব যাতে আপুনি মোৰ কোনো ধৰণৰ ভিডিও মিছ কৰি না যায় থ্যাংক ইউ